শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসম বিধানসভাৰ নিৰ্বাচন সমাগত। নিৰ্বাচন মানেই নিজৰ মত প্ৰকাশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আখৰা। এয়া সময় সিদ্ধান্ত লোৱাৰ, নিজে নিজৰ জাতিটোৰ অঞ্চলটোৰ সুচিন্তক হোৱাৰ। আমাৰ বৃহত্তৰ জাতিটোৰ ইতিহাস, সংগ্ৰামৰ ইতিহাস, যুঁজি যুঁজি জীয়াই থকা জাতি আমি। স্বাধীনোত্তৰ অসমে ৰাজনৈতিক বঞ্চনা আৰু অৰ্থনৈতিক শোষণৰ বাদে একো পোৱা নাই। অসমৰ সম্পদ দেশৰ সম্পদ, কিন্তু অসমৰ সমস্যা কেৱল ৰাজ্যৰে সমস্যা হৈ থাকে। এই দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাটো প্ৰয়োজন, আৰু তাৰ বাবে প্ৰয়োজন গতানুগতিক ৰাজনৈতিক ধাৰাটোৰ পৰা পৰিত্ৰাণ পোৱাৰ। এইবাৰ নিৰ্বাচন ৰাষ্ট্ৰীয় দল তথা সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে। অসমৰ জাতীয়তাবাদী শক্তিৰ আপোচবিহীন যুঁজ, ধৰ্মীয় তুষ্টিকৰণ, সাম্প্ৰদায়িক উন্মাদনা আৰু গাদী ৰক্ষাৰ স্বাৰ্থত ছদ্মবেশী আঞ্চলিকতাবাদীয়ে কৰা আত্মসমৰ্পণৰ যোগেদি অসমৰ দিশত উন্নয়ন, বিকাশ আৰু কৰ্মসংস্কৃতিৰ দিশত অসমক আগুৱাই লৈ যাব। বিগত সময়ৰ ৰাজনৈতিক অভিজ্ঞতাই এই কথা বাৰম্বাৰ প্ৰমাণিত কৰি আহিছে। কা বিৰোধী গণ আন্দোলনটোৱে জনগণৰ মাজত পুঞ্জীভূত হৈ থকা প্ৰতাৰণাৰ বেদনাক ৰাইজে একেমুখে বিকল্প ৰাজনৈতিক শক্তিৰ উত্থানৰ আগ্ৰহ দেখুৱায়, আৰু তাৰে পৃষ্ঠভূমিত জন্ম হ'ল অসম জাতি। আপোনালোকৰ আপোন দলটোৱে অসমৰ জনগণৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচন যুঁজত ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, অসমৰ জনগণৰ আশীৰ্বাদ বিচাৰিছে। অহা 27 মাৰ্চ, 1 আৰু 6 এপ্ৰিল তাৰিখে 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত সকলো ৰাইজক মাৰ বান্ধি ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত সকলো ৰাইজে অসম জাতীয় পৰিষদৰ পক্ষত ভোটদান কৰক, আৰু জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাইজে নিজৰ অৱদান আগবঢ়াওক। অসম জাতীয় পৰিষদ, অসম প্ৰথম, সদায় আৰু চিৰদিন। অসম জাতীয় পৰিষদ, অসম প্ৰথম, সদায় আৰু চিৰদিন। জাহাজৰ চিহ্নত ভোট দি অসম জাতীয় পৰিষদক জয়যুক্ত কৰক।